সুন্দৰৰ পূজাৰী তুমি, জ্যোতি সংগীতৰ ৰসধ্বনিৰে মন প্ৰাণ কৰিলা হৰণ, জয়মতী বোলছবিৰে কৰিলা চলচ্চিত্ৰ জগতৰ পাতনি। তুমি আছিলা অনন্য প্ৰতিভাৰে প্ৰতিভাষিত, শ্ৰেষ্ঠ নাট্যকাৰ, কবি, গায়ক, দক্ষ কোৰিঅগ্ৰাফাৰ, শিশু সাহিত্যিক, শ্ৰুতিগল্প লিখক। তোমাৰ কবিতা গতিচাঞ্চল্য, সংগীতময়তা। তুমি শুনিছিলা উপজামাটিৰ জনসাধাৰণৰ মৰ্মস্পৰ্শী কণ্ঠস্বৰ, মৰ্মান্তত আৰ্তনাদ। শুনাবলৈ বিচাৰিছিলা জাতীয়তাবাদ আৰু বিশ্বজননী ভাৱধাৰাৰ মধুৰতম সংস্পৰ্শ। তোমাৰ কবিতা অচ্যুত কীৰ্তিৰ জ্বালামুখী, অন্তৰ সংস্কৃতি বহিঃসংস্কৃতিৰ দ্বন্দ্ব, দুষ্কৃতিৰ বিৰুদ্ধে ক্ৰোধ, বিদ্ৰোহী আকাংক্ষা, মানৱতন্ত্ৰ ৰচনাৰ বিপুল উদ্যম, শিল্পী সংস্কৃতিৰ প্ৰতিষ্ঠা তোমাৰ লক্ষ্য।